এয়া আমাৰ পছৰিয়াৰ 113 সংখ্যক পছৰিয়া সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ মূৰ্তি। এইটো ইয়াতে মানে প্ৰথমে স্থাপন কৰে, তাৰপিছত ইয়াৰ পৰা মানে গাঁৱে গাঁৱে এইটো মানে ঘূৰুৱাব আৰু আমাৰ যিখিনি গাঁৱৰ ডেকা ল'ৰা আছে চাৰিব ভিতৰটো সম্পূৰ্ণকৈ। এয়া বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰিছে ইয়াতে, চাওক। এনে নাচি থাকিলে আমি চাই আছো দে, আমি চাই দে হয় ঘূৰি কি তহঁতে ডাইমেনশ্যন ফলে দিছি দিয়ে আমার ভালো নাচি। এয়া আমাৰ ৰাৱণৰ ভাও ধৰিছে, ৰাৱণৰ যে 10টা মাথা আছিলে ন, এইটো ৰাৱণৰ ভাও ধৰিছে। ইয়াৰ পিছত গাঁৱৰ প্ৰতিমাটো পছৰিয়াৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰোৱা হয়। এইটো আমাৰ ৰাজহুৱা মন্দিৰ, ৰাজহুৱা মন্দিৰটো লক্ষী পূজা উপলক্ষে সজাইছে, চাওক। যিটো মানে চুপাৰ পাল পৰে ন, সিহঁতৰ মানে যিটো মন্দিৰ থাকে তাতে মানে সিহঁতৰ পাল যিহেতু সেই মন্দিৰটোৰ ওচৰত মানে অলপমান যিখিনি সংস্কৃতি আছে সেইখিনি মানে মন্দিৰৰ ওচৰত মানে অলপমান দেখুৱাইছে আৰু চাওক সংস্কৃতি ইয়াতে।
এয়া ঢুলীয়া তাৰপিছত এয়া লক্ষ্মী মা লৈ আহি আছে যিহেতু যিখন খেলৰ পাল সেইখিনিৰ মানে যিটো মন্দিৰ আছে ন ৰাজহুৱা খেলৰ সেইখিনিত মানে ইয়াতে প্ৰতিমাটো ৰখাইছে অলপমান মানে ইয়াৰ পৰা মানে দননি অনা কাৰ্যসূচীটো যাব মানে দননি যাব মন্দিৰৰ পৰা এয়া প্ৰতিমা এইখন দলং কি ধুনীয়া সজাইছে চাওকচোন ডেকোৰেশ্যনটো তাৰপিছতে এয়া নৃত্য ষ্টাৰ্ট হৈ গ'ল মানে প্ৰতিমা আনিব যোৱাৰ যিটো যাই থাকোঁতে মানে যিবিলাক চোৱাৰ এইবিলাক ডেন্স চাওক এয়া গাঁওখিনি ঘূৰাই কিনে মন্দিৰত দেৱীৰ স্থাপন কৰিলে এয়া পিছদিনা দেৱীৰ মূৰ্তিভাগ পিছদিনা ইয়াতে সেৱা সন্মান কৰি মানুহবিলাকে মানে ইয়াতে একলগত প্ৰায় 10,000-ৰ পৰা 15,000-ৰ ভিতৰত মানুহে একেলগে মানে মন্দিৰৰ ভোগ গ্ৰহণ কৰে আৰু এইবিলাক চাওঁ আগতেতো মাটিত বহিয়ে খাইছিলে আজিকালি বাৰু ডেস্ক বেঞ্চি হৈ গৈছে তাৰপিছত এয়া মন্দিৰৰ কিছুমান ডেকোৰেশ্যন কৰাইছে কমিটিয়ে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব থেংক ইউ